হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি হৈছে 31 ডিচেম্বৰ। তো 2024 বছৰৰ আজিৰটো শেষৰটো দিন। তো আপোনালোকে খানা খালেনে? তো আমিও আজি খানা খাম। তো প্ৰত্যেকেতো আজি খানা খোৱাতে ব্যস্ত চাগে। তো আমাৰো যিহেতু আজি ঘৰতে খানা চলিব, আমাৰ ফেমিলিৰ মানুহখিনিয়ে খাম। তো এতিয়া আমি যাব ওলাইছোঁ বজাৰ কৰিবৰ বাবে। তো কি বজাৰ কৰিম আপোনালোকক দেখাম বাৰু। তো বজাৰ কৰি লৈ আহোঁ। তো খানা আমি চোতালতে বনাম বাৰু। আপোনালোকে চাই থাকি যাবলৈ ওলাইছোঁ আমি, গৈ কিনে আপোনালোকক দেখাইছোঁ। পুৰা ঠাণ্ডা লাগিব ন, সেইকাৰণে মানে পুৰা চলখন মেৰিয়াই লৈছোঁ। এয়া আমাৰ গুণু চুনু মুনু চুমু দিয়া তাত চুমু দিয়া। আমি বজাৰৰ পৰা আহিলোঁ। এয়া আনিছোঁ ব্ৰইলাৰ মাংস 1 কেজি। আদা নহৰুৰ বাকলি গুচাই পিঁয়াজ, বিলাহী, আলু এইবিলাক ৰেডি কৰি লৈছোঁ। ৰান্ধনী পুৰা ইয়াতে বহি আমাৰ পুৰা খানা বনাবৰ কাৰণে পুৰা ৰেডি। আৰু এইফালে গান বাজি আছে, একো শুনা নাই। দেখাইছোঁ গাইজ। তো এইফালে মায়ে পুৰা জুই জ্বলালে চৌকা। তো আমি চোতালত বনাম। এয়া যোগাৰখিনি দেখাই দিওঁ গাইজ। এয়া হৈছে ব্ৰইলাৰ মাংস, এইফালে আলু, বিলাহী, তেজপাত, জলকীয়া, এইফালে ধনিয়া, এয়া আদা নহৰুৰ পেষ্ট, এইফালে কাটি থোৱা পিঁয়াজ, কাষত দাখনো আছে গাইজ। এয়া মছলা, আৰু এয়া হৈছে ধনিয়া গুড়ি, আৰু এয়া হৈছে নিমখ তেল যিখিনি লাগে। আৰু এয়া মাজতে ফুলদানিটো দি দিছে আৰু ভাল দেখিবৰ কাৰণে। তো এয়া আৰু গাইজ আমাৰ আজি খানাৰ আয়োজন 31 ডিচেম্বৰ বুলি। তো গাইজ 2024টো যাবৰে হ'ল আৰু বেছি সময় নাই আৰু কেইঘণ্টামান আছে। তাৰপিছত আকৌ আমাৰ 2025 পৰিব। তো আপোনালোকে পিকনিক গ'লেনে? মই এতিয়ালৈ যোৱা নাই বাৰু। কালি ক'ব এঠাইত যাম বুলি আশা এটা আছে, চাওঁ কি হয়। তো যদি আৰু চব ঠিকে থাকে কালি যাম চাগে। আৰু এয়া আৰু আমাৰ আজিৰ আয়োজন। তো চোতালতে বনাইছোঁ, ভাল লাগে। নিজৰ পৰিয়ালৰ মানুহখিনিৰ লগত খাই এনেও ভাল লাগে দিয়কচোন। এনেকৈ আৰু কেৰাহী বহাই দিছোঁ। তো ইয়াত কেৰাহীত তেল দিয়া হৈছে। এতিয়া আমি পিঁয়াজখিনি দি দিম। এইফালে গাইজ পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো ভাজি লওঁ, তাৰপিছত আমাৰ ভাজা হ'লে আৰু। তো ইয়াত আদা নহৰু দি দিলে চাওকচোন, কালাৰটো মজা হৈছে। আৰু জুই গুড়া উঠিছে। আৰু এইফালে আমাৰ মুনুহঁতে শুই আছিল, উঠিলে মায়ে লৈ আছে। এয়া মুনু শুই আছিল ইহঁতে। ঠাণ্ডা নে? তো ঠাণ্ডাতে বহুত হৈ যায়। তো এইফালে দেউতা, এয়া আমাৰ হ'বই আৰু খাব পৰা হ'বই আৰু। এয়া গাইজ আমি মাংসৰ আঞ্জাত পানী দি দিলোঁ। তো এতিয়া উতলিব লাগিব, আৰু উতলিলে হৈ যাব। মাংস ভাজি হৈ গ'ল। তো এয়া মানে আমি ধুনীয়াকৈ কলপাতত লৈ লৈছোঁ। এয়া পিঁয়াজ, জলকীয়া, ধনিয়া কাটি দিছোঁ। এতিয়া খোৱাহে কথা গাইজ। তো সকলোৱে খাওঁ, খাই কিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগিছে। গাইজ আমাৰ ব্ৰইলাৰ মাংস হৈ গ'ল। তো এয়া বেছি পানী দিয়া নাই আৰু। তো গ্ৰেভি টাইপ কৰিয়ে থৈ দিছোঁ। তো এইবাৰ আকৌ লোকেল চিকেন বহাম। তো এইখন হৈ গ'ল আৰু। এয়া চাওক গাইজ, জুই পুৰা উঠি আছে। আৰু আমাৰ পোৱালীকেইটা পুৰা আৰামত আছে, আৰু তাই পঢ়িব যোৱাই নাই। গাইজ আজি আমাৰ খানা বনোৱা হৈ গ'ল। এতিয়া আমি সকলোৱে বহি জুই পুৱাই আছোঁ। এয়া গোটেইকেইটাই। তো ভাতটো দেৰিকৈ খাম বাৰু। তো আপোনালোকে কি বনালে কমেণ্ট কৰি জনাবাচোন বাৰু। ৰেডি হৈছে আৰু এয়া কলপাতত খাম। এইফালে ভাত, চব্জি, এয়া মাংস, আৰু এয়া ভণ্টি, এয়া সকলোৱে মানে কলপাততে খাম আৰু।